নমস্কাৰ সকলোকে মই দিনাশ্ৰীয়ে আপোনালোকক সকলোকে মোৰ প্ৰথমটি ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আচলতে মই কেমেৰা সন্মুখত কথা ক'ব একেবাৰে নজনা নিচিনাই, সেইকাৰণে প্ৰথমতেই কৈ দিছোঁ, যদি কিবা ভুল হয় আপোনালোকে শুদ্ধভাৱে শিকাই দিব। আৰু এইটো ভিডিঅ' হ'ব জাষ্ট ইন্ট্ৰডাকশ্যন ভিডিঅ'হে, আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ শেষলৈকে চাব। আচলতে মই বহুত দিনৰ আগৰ পৰাই ভাবি আছিলোঁ ইউটিউব চেনেল এটা খুলিম বুলি, কিন্তু এটা কাৰণেই খোলা নাই, সেইটো হ'ল মোৰ কেমেৰা সন্মুখত কথা ক'ব পৰাকৈ ইমান পৰা নহয় আৰু সেইটো কাৰণে, আৰু ভয় লাগে। কেমেৰাৰ সন্মুখত অহাৰ লগে লগে সকলো কথা পাহৰি যাওঁ, আৰু আজি অলপ সাহস গোটাই আপোনালোকৰ লগত কথা পাতিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে ইমানেই, ইন্ট্ৰডাকশ্যনতনো কি ক'ম। আশা কৰোঁ আপোনালোকে অন্তৰেৰে মোক আঁকোৱালি ল'ব। আকৌ এবাৰ কৈছোঁ, মোৰ নাম দিনাশ্ৰী দাস, মই BA ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বোৰ চাই ভাল পাব, আৰু ভাল পালে লাইক কমেণ্ট কৰি দিব, আৰু যদি বেয়া পায় তেতিয়াহ'লে ক'ব কোনটো বস্তু বেয়া লাগিলে, কমেণ্ট কৰি জনাব। আৰু নজনাটো আপোনালোকৰ পৰা শিকিবলৈ পালে মোৰো ভাল লাগিব। মই যিমানেই ভিডিঅ' নবনাওঁ, আপোনালোকৰ মৰমৰ আশীৰ্বাদ অবিহনে মই আগবাঢ়ি যাব নোৱাৰিম। সেয়েহে বিচাৰোঁ আপোনালোকে মোক অলপ মৰম কৰে যেন। যদিহে মই আগুৱাই যোৱাটো বিচাৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ। আকৌ লগ পাম। বাই বাই।